এইকেইদিন ধৰি একেৰাহে কাম কৰি থাকোঁতে অৱস্থাটোৱে বেয়া হৈ গৈছে। একেবাৰে ভিতৰি বাহিৰি দুইফালৰ পৰাই মোৰ অৱস্থা একেবাৰে কাহেল হৈ গৈছে। কি কৰিম আৰু গাইজ, কিন্তু ঘৰৰ কামটো কৰিবই লাগিব, নহ'লেনো থাকিম ক'ত। তাৰপিছত কাম কৰাৰ লগতে খাবতো লাগিবই। ইফালে ছোৱালীয়ে মোৰ কাৰণে বাঢ়ি আছে পায়স, খাই লৈ কামখিনি দৌৰাদৌৰিকৈ ইফালে শেষ কৰি অলপ শুই আছোঁ। বহুত ভাগৰো লাগিছে। এইফালে আকৌ মানুহজনে ফোন কৰি মোক সুধিছে কি আনিম। মই আৰু চিকেন আনিবলৈ ক'লোঁ। তাৰপিছতে আজি হৈ আছে আমাৰ ঘৰৰ এণ্ট্ৰি। তাৰমানে আজি ঘৰৰ বস্তু বাহানি সকলোবোৰ আজি ঠিক ঠাক কৰি আছোঁ ৰাতি। আৰু এওঁ গোটেই বিচনাখন ঠিক কৰিছে। আৰু গাইজ, এই বিচনাখন ঠিক কৰোঁতে যে আমাৰ কিমান কষ্ট লাগিল সেয়া একমাত্ৰ আমিহে গম পাওঁ। আৰু এয়া কিছু পৰিমাণে অলপ হৈছে বস্তুখিনি ঠিক ঠাক কৰা। যিহেতু ইমান কষ্ট কৰা হৈছে, আজি মাংস দি ভাত খাই গাইজ দেহৰ ভাগৰটো কোনোমতে মাৰিম। আৰু এতিয়া